হয়, যিহেতু দুধনৈ মহাবিদ্যালয় প্ৰাকৃতিক ফালৰ পৰা আগৰ পৰা আগবঢ়া আৰু এতিয়া যিহেতু এজাৰ ফুল, কৃষ্ণচূড়া, ৰাধাচূড়া সকলো ফুলেৰে এইখন পৰিৱেশ ভৰি আছে আৰু সঁচাকৈ এজাৰ ফুলক দেখি খগেন মহন্তৰ বিখ্যাত গীত এজাৰ ফুলা দেখি বেজাৰ কিয় কৰক গীতটোলৈ বাৰুকৈ মনত পৰি আছে আজি। আৰু যিহেতু বহাগৰ বিদায় হ'লেও কৃষ্ণচূড়া, ৰাধাচূড়া, সোণাৰু সকলো যাতে গছবিলাকে হাঁহি আছে, এই ফুলবিলাকে হাঁহি আছে সুন্দৰ পৰিৱেশ এটা আৰু এটা সুন্দৰ পৰিৱেশৰ সৃষ্টি কৰিছে। সঁচাকৈ বহুত মনোমোহা দৃশ্য পৰিৱেশ হয় আৰু মই বিচাৰোঁ যাতে মানুহে আধুনিকভাৱে আগবাঢ়িলেও কিছুমান বস্তু আমি পিছ পেলাব নালাগে। আমি গছবিলাক ৰুই যাব লাগে আৰু আমাৰ ইয়াতে দুধনৈ মহাবিদ্যালয়ৰ ইয়াতে এনেকুৱা কাম হৈছে যিহেতু বহুত গছৰ মানে কিবা হৈছে কাটিছে যাতে কটাৰ পিছত যাতে গাছবিলাক আমি ৰুব পাৰোঁ সেইটো যাতে আকৌ ৰুব লাগে সেইটো যাতে চলি থাকে আমাৰ মাজত। আৰু অকল বিশ্ব পৰিৱেশৰ দিনা নহয় এনেও আমি গাছ ৰুব লাগে নিজৰ জন্মদিনৰ উপলক্ষে হওক কিবা এটা বৃহৎ দিনৰ উপলক্ষে হওক আমি গছ ৰুব লাগে তেনেহ'লে পৰিৱেশটো ভাৰসাম্য মানে বজাই ৰাখিব। পোনপ্ৰথমে আমাৰ দুধনৈ মহাবিদ্যালয়খন যিহেতু প্ৰাকৃতিক সৌন্দৰ্যৰে আগৰ পৰাই মনোমোহা হৈ আছে আৰু বৰ্তমান সময়খিনিত যিহেতু সোণাৰু লগতে ৰাধাচূড়া, কৃষ্ণচূড়া আৰু এজাৰ ফুলে আমাৰ এই পৰিৱেশটো আৰু দুগুণে চৰাইছে। গতিকে আমি বিচাৰোঁ যে আমাৰ দুধনৈ মহাবিদ্যালয়ৰ পৰিৱেশটো এনেকৈয়ে ৰঙীন হৈ থাকক সদায় আৰু লগতে আমাৰ যেতিয়া ইয়ালৈ আহোঁ সদায় মানে মাইণ্ডটো ফ্ৰেছ হৈ যায় লগালগ আৰু এতিয়া আমাৰ এক্সামো চলি আছে যিহেতু কিন্তু এক্সামৰ সময়খিনিতো যেতিয়া পৰিৱেশটোৰ ফালে এবাৰ ভালকৈ চাওঁ মানে মনটো কিবা এটা ভাল লাগি যায় আৰু এইটো আমাৰ কাৰণে এটা প্লাছ পইণ্টৰ দৰে হয় কাৰণ যেতিয়া কেতিয়াবা মন মাৰি থকা হয় তেতিয়াও যদি পৰিৱেশটোৰ ফালৰ পৰা যদি আমি মানে মনটো ভাল লগাব পাৰোঁ তাতকৈ আৰু ভাল একো হ'বই নোৱাৰে। আৰু আমাৰ পৰিৱেশটো যাতে এনেকৈয়ে সজ্জিত হৈ থাকে সেয়াই বিচাৰোঁ আৰু গছ কাটিব নালাগে মানুহে আৰু গছ আমি কাটো হয় আমাৰ মানে উন্নতিৰ কাৰণে কটা হয় কেতিয়াবা কিন্তু তাৰ পিছতো যদি আমি এটা গছ কাটো আমি 10টা গছ আৰু ৰুব লাগে আৰু সেয়াই বিচাৰোঁ। লগতে আমাৰ পৰিৱেশটো যাতে আকৌ মানে জাতিষ্কাৰ হৈ থাকে চাৰিওদিশে সেয়াই কামনা কৰোঁ। ধন্যবাদ। ছাৰ বহাগ গ'ল বেয়া লাগি আছে কিন্তু মানে এতিয়া ভালো লাগি আছে বহুত কাৰণ মানে চাৰিও পিনে এতিয়া এজাৰ ফুল, সোণাৰু আৰু মানে কৃষ্ণচূড়া, ৰাধাচূড়া গোটেই মানে গুলপীয়া ৰঙাকে মানে ভৰি পৰিছে আমাৰ কলেজত মানে ভাল হয় ছাৰ ৰঙীন হৈ পৰিছে মানে বহুত ভাল লাগে আৰু মানে মন বেয়া হৈ থাকিলেও ফুলবিলাক চালে ভালে লাগি যায় মনটো মানে ত' মানে এতিয়া এনেকুৱা লগা নাই যে মানে বহাগতো গৈছে মানে বহাগতো থকা নিচিনাই লাগি আছে মানে মানে ভাল লাগে মানে ফুলটো চাই। মহাবিদ্যালয়খন খুব ধুনীয়া হয় ছাৰ ধুনীয়া বহুত ছাৰ এতিয়াতো যিহেতু আমি যাম বহুত মনত পৰিব পিছতলৈকে এইখন হয় মহাবিদ্যালয় ছাৰ যিহেতু ফুল জাতিষ্কাৰ হৈ আছে।